আজিকালি চৰাই চিৰিকটিবিলাকেও ভাবে চাগৈ এইটো কথা শুনিলে ক'ত লুকাম ক'ত পলাম কি কথা এয়া যেন কৰোণা চিক কৰিব আহিছিল কি ঐ তহঁতৰ ক'লৈ যা এইখিনি পাৰ হৈ অলপ তহঁতৰ কিবা কাম আছে নেকি কাম আছে এই মই ৰচোন 1 মিনিট মই এয়া নুশুনা সাধু এটা কম তহঁতক হে শুনিবি শুনিবি তোমাৰ পঞ্চম সন্তান মোৰ হাতত দিয়া নিদিও মই যে তোমাক নিদিও মই লকডাউন দি আছে কি কৰিম এতিয়া নগে নগে ওলিব নগেন এই আমাৰ তিনিআলি দোকানৰ এটা শিখৰ লগত এটা ফ্ৰী দি আছে তই সোনকালে আহচোন কি শিখৰ এতিয়াই গৈ আছো দোকানী মাতে ও তো আহিলে মই তো খালি ধেমালি হে কৈছিলো বেলেগৰ লগত ধেমালি নকৰিম আজি আপোনালোকৰ মাজত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আমাৰ মাজত উপস্থিতি আছেহি তাইক সন্মান জনাব আমাৰ মানসনাথে এতিয়া আহক সন্মান জনাব জনপ্ৰিয়